মই ইয়াত সোধো যে অৰুণোদয় পোৱা নাই কিয়? বোলে ছাৰ VCDCয়ে নামটো নিদিলে। বোলে ঘৰ কিয় পোৱা নাই? বোলে VCDCয়ে নিদিলে। মই বোলে বস্তুটো কি VCDC? এই বস্তুটো কি? সেইকাৰণে বিজেপিৰ চৰকাৰ আহিব, অৰুণোদয় প্ৰধানমন্ত্ৰীৰ ঘৰ ডাইৰেক্ট পাব, কোনো VCDC নাথাকিব, কোনো VCDC নাথাকিব। এই BTRক আজি 22 বছৰে এই VCDC বোলা বস্তুটোৱে খুলি খুলি খাই আছে। মই ক'ব পাৰো যে BTRত অৰুণোদয় দিওঁতে ৰাজনীতি হ'ব নালাগে। অৰুণোদয়ৰ ফৰ্মত 200-300 টকা খুজিব নালাগে। প্ৰধানমন্ত্ৰীৰ ঘৰ দিওঁতে টকা ল'ব নালাগে। যদি নলবাৰীৰ সকলো মা অৰুণোদয় পাব পাৰে, ওদালগুৰিৰো সকলো মায়ে অৰুণোদয় পাব লাগিব। যদি জাগিৰোডত, নগাঁৱত, জালুকবাৰীত সকলো মায়ে যদি লাখপতি বাইদেউৰ 10,000 টকা পাব পাৰে, ওদালগুৰিতো সকলোৱে পাব লাগিব। যদি প্ৰধানমন্ত্ৰীৰ ঘৰ সকলো দুখীয়া মানুহে পাব পাৰে, BTRতো টকা নিদিয়াকৈ প্ৰধানমন্ত্ৰীৰ ঘৰ পাব লাগিব। যদি দেউতাকৰ মাটি পুতেকৰ নামত বেলেগ জাগাত নামজাৰি হ'ব পাৰে, ওদালগুৰিতো হ'ব পাৰিব লাগিব। লাগিবনে নালাগে? যদি মিছন বসুন্ধৰাত অসমৰ খিলঞ্জীয়া 15 লাখ মানুহে মাটিৰ অধিকাৰ পাব পাৰে, তেতিয়াহ'লে BTRতো 26টা জনগোষ্ঠীৰ লোকে মাটিৰ অধিকাৰ পাব লাগিব। কাৰণ এখনে অসম, দুখন অসম নহয়। 22 তাৰিখে মই নলবাৰীত যাম। আপোনালোকে টিভিত চাব, 40,000 মহিলাক মই লাখপতি বাইদেউৰ টকা দিম। 23 তাৰিখে পীযুষ হাজৰিকাৰ সমষ্টিত যাম, 38,000 মহিলাক লাখপতি বাইদেউৰ টকা দিম। 25 তাৰিখে মই মাৰ্ঘেৰিটাত যাম, তাত লাখপতি বাইদেউৰ টকা দিম। ওদালগুৰিৰ মায়ে টিভিত চাই থাকিলে নহ'ব, আপোনালোকেও পাব লাগিব। লাগিবনে নালাগে? লাগিবনে নালাগে? 17 ছেপ্টেম্বৰ অসমৰ 38 লাখ, এজনী দুগৰাকী নহয়, 38 লাখ মহিলাই অৰুণোদয় পাব। এতিয়া অৰুণোদয় পোৱা মহিলাই গেছৰ ফৰ্ম ফিল-আপ কৰি আছে। কাৰণ অৰুণোদয় মহিলাই গেছ কিনিলে 250 টকা গেছৰো ছাবচিডি পাব। তাৰমানে কিমান হ'ল? 1250 আৰু 250, 1500 টকা হ'ল অৰুণোদয়। এতিয়া BTRতো পাব লাগিব নে নালাগিব? লাগিবনে নালাগিব? নে BTRৰ মানুহে খালি টিভিতে চাই থাকিব? টিভিত চাবনে ইয়াতো পাব লাগিব? কিন্তু ইয়াত পাবৰ কাৰণে আকৌ VCDCৰ মূৰতো তেল দিব লাগিব। হয়নে নহয়? মই ইয়াত সোধো যে অৰুণোদয় পোৱা নাই কিয়? বোলে ছাৰ VCDCয়ে নামটো নিদিলে। বোলে ঘৰ কিয় পোৱা নাই? বোলে VCDCয়ে নিদিলে। মই বোলে বস্তুটো কি VCDC?
বস্তুটো কি? সেইকাৰণে বিজেপিৰ চৰকাৰ আহিব, অৰুণোদয় প্ৰধানমন্ত্ৰীৰ ঘৰ ডাইৰেক্ট পাব, কোনো ভিচিডিচি নাথাকিব, কোনো ভিচিডিচি নাথাকিব। এই বিটিআৰক আজি 22 বছৰে এই ভিচিডিচি বোলা বস্তুটোৱে খুলি খুলি খাই আছে।